30 তাৰিখত মুকলি কৰিব আমি বিপ্লৱ দলৰ ইস্তাহাৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি ইস্তাহাৰ মুকলি কৰা হৈছে বিজেপি ইস্তাহাৰত কোৱা হৈছে ভিচি ভংগ কৰি পঞ্চায়তী ৰাজ ব্যৱস্থা কৰিব বিজেপি চৰকাৰ আহিলে কি ক'ব আমাৰ 6 শিডিউল এৰিয়াত হেমন্ত বিশ্ব শৰ্মাই যিমানে নকয় কিয় সেই জবৰদস্ত যিমানেই নকয় কিয় যিবিলাক নোহোৱা বস্তু এইবিলাক ক'লে নহয় বিচিটিচি ভংগ নহয় পঞ্চায়ত ছিষ্টেম নাই 6 শিডিউল এৰিয়াত কাৰ্বি আংলং হওক NC হিলছ হওক BTC হওক একে বস্তু সেইবিলাক মেনিফেষ্টত ওলাই পেলাই মানুহক বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে কোনো দৰকাৰেই নাই আৰু যিমানেই নকৰক কিয় হেমন্ত বিশ্ব শৰ্মাই BTCত চৰকাৰ বনাব নোৱাৰে BTAD যদি কিবা অশান্তি পৰিৱেশ হয় ইয়াৰ ৰেছপনচিবিলিটি হেমন্ত বিশ্ব শৰ্মা কিহৰ কাৰণে কোৱা নাই আপোনালোকে নাজানে এই বিটিআৰ চুক্তিত কি লিখিছে আমাৰ মানুহ আৰু এটা কথা হৈছে ৰবিৰাম বিটিআৰ চুক্তিত কি আছে আৰু এটা কথা হৈছে ৰবিৰাম নাৰ্জাৰী আৰু প্ৰদীপ ব্ৰহ্মই কৈছে যে যদি আপোনালোকে চিন্তা কৰিব নালাগে বিশ্বজিৎ ডিমাৰো এপছু পৰা খেদা খোৱা লিডাৰ হেমন্ত বিশ্ব শৰ্মাও আছু পৰা খেদা খোৱা লিডাৰ এইবিলাক খেদা খোৱা লিডাৰ কিবা ৰাজ্যৰ কিবা কাম দিয়া বুলি কৈছে ৰবিৰাম যদি BPF মিটিঙত বাহিৰে বেলেগত যায় ভাবুকি প্ৰধান তেতিয়া ভাল নহ'ব এনেকুৱা ধৰণৰ ভাবুকি প্ৰধান কৰা বুলি কৈছে মানে ৰবিৰাম নাৰ্জাৰী আৰু প্ৰদীপ ব্ৰহ্মই আমাৰ কোনো ভাবুকিৰ কোনো চিষ্টেমেই নাই আৰু কাকো ভাবুকি নিদিয়ে আৰু 2012ৰ দৰে পৰিৱেশ সৃষ্টি হ'ব এইটো হেমন্ত মই কৈছোঁ হেমন্ত বিশ্ব শৰ্মাৰ ৰেছপনচিবল ইয়াৰ কাৰণে মই কৈ আছোঁ তৰুণ গগৈ ছাৰৰ অন্ত্যেষ্টি ক্ৰিয়াত অসম চৰকাৰে অলপ মাটিও দিবৰ সক্ষম নহয় এই ক্ষেত্ৰত আপুনি কি ক'ব এইটো হেমন্ত বিশ্ব শৰ্মা কোনে কৰিব এইটো কোনে কৰিব হেমন্ত বিশ্ব শৰ্মাই চব কৰে এইটো কাৰো হিম্মত নাই ইয়াতে মুঠতে মই কৈছোঁ হেমন্ত বিশ্ব শৰ্মাই BTCৰ তাৰ দাদাগিৰি গুণ্ডামিটো নচলে বাছ আৰু 22খন বা 27খন পাব বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ 22ৰ পৰা 27খন আসন পাব বুলি কৈছে আৰু নিশ্চিত নাপায় হেমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে BPFৰ বহুত প্লাছ হৈছে হেমন্ত বিশ্ব শৰ্মা বিজেপিয়ে এটাও চিট নিজিকে আৰু প্ৰায় 10,000 কোটি টকাৰ কেলেংকাৰী হোৱা বুলি কৈছে হেমন্ত বিশ্ব শৰ্মাই নিজে কিমান কেলেংকাৰী কৰিছে হিচাপ নাই এইফালে সেইকাৰণে দল বদলি কৰি থাকে নিজকে ছেভ কৰিবৰ কাৰণে NC হিলছৰ 1000 কোটি কেলেংকাৰী লুইট বাৰ্জাৰ সাৰদা এইবিলাক কোনে কেলেংকাৰী কৰি UPPL তহঁতে জানে UPPL কি বস্তু UPPLও এটাও চিট নাপায় আৰু বিজেপি কিমান পাব বুলি ভাবে বিজেপি এটাও নাপায় 0 এইবিলাক প্ৰভাৱশালী কাম নাই এইফালে অসমৰ প্ৰভাৱশালী হ'ব পাৰে BTCত নহয় আৰু বিধানসভাতো 12খন আসন পাব বুলি কৈছে বিজেপিয়ে BPFৰ যি 0 কি হ'ব এই হেমন্ত বিশ্ব শৰ্মা যদি ফিল্ডত ঘূৰি থাকে অসমটো ধ্বংস হ'ব